নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকো নিশ্চয় ভালেই আছে আৰু মোৰো ভালেই। যিহেতু বিহুৰ বতৰ, এয়া মই নিমকি কেইটামান বনাম বুলি ভাবিছোঁ। আহকচোন চাওঁ তেতিয়াহ'লে মইনো কেনেকৈ নিমকি প্ৰস্তুত কৰোঁ। এয়া ময়দা 1 কেজি লৈছোঁ নিমকি বনাবৰ বাবে। এয়া কালজিৰা লৈছোঁ 1 চামুচ। এয়া বেকিং পাউডাৰ লৈছোঁ 1 চামুচ। নিমখ এয়া মই আন্দাজমতে লৈছোঁ, 1 কেজি ময়দাত আৰু 1 চামুচ দিছোঁ। এতিয়া ভালদৰে গোটেইখিনি মিলাই লৈছোঁ। এয়া ডালদা ঘিউ দিছোঁ। ধুনীয়াকৈ মই ময়দাখিনি মিলাই ল'লোঁ সকলো দি পেলাই। তাৰপিছত এতিয়া এইটো বস্তু হ'ব লাগিব যাতে এই মুঠিটো এনেকৈ ৰয়, মুঠি এটা, তেতিয়া নিমকিটো কোমল হ'ব। এতিয়া ইয়াত মই অকণমান কুহুমীয়া পানী দিছোঁ। কুহুমীয়া পানী দি ধুনীয়াকৈ মাৰিব লাগিব। এয়া মোৰ নিমকি বনাবৰ কাৰণে অলপ অলপকৈ ৰেডি হৈছোঁ আৰু অলপ খচি ল'ব লাগিব বস্তুটো। এয়া মোৰ ৰুটি বেলা নিচিনাকৈ মই লাডু লাডু কৰি লৈছোঁ নিমকি বনাবৰ কাৰণে। তাৰপিছত এতিয়া বেলি ল'ম সকলো। এয়া মোৰ নিমকি বনাবৰ কাৰণে এয়া বেলি লৈছোঁ ৰুটি আকাৰত। মোৰ ভিডিঅ'টো শেষলৈকে চাব। মইনো কেনেকৈ নিমকি বনাইছোঁ আপোনালোকক দেখুৱাই আছোঁ। মই নিমকিখিনি বনাই আজৰি হৈছোঁ। এনেকৈ যদি নিমকি প্ৰস্তুত কৰে বহুত খাবলৈ সুস্বাদু হয় আৰু কোমল হয়, ফচফচীয়া হয়। আপোনালোকে মোৰ নিচিনাকৈ বনাই চাবচোন। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ থাকিল। আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নতুনকৈ চাইছে পুনৰ ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। আজিলৈ তেন্তে আহিছোঁ। বাই বাই।